নমস্কাৰ সকলোকে মই ৰশ্মি ভণ্টি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাম কঁঠালৰ ৰেচিপি কুকুৰা মাংস দি। এয়া দেউতাই সহায় কৰি দিছে। জানেই আৰু কঁঠাল খাবলৈহে ভাল কিন্তু আঠা বেছি, গতিকে গুচাবলৈ দেউতাক লগালোঁ আৰু এয়া দাদাই মাংস কাটি দিলে। এইফালে মোৰ তেল গৰম হ'লেই আৰু এয়া পিঁয়াজ দিলোঁ, দিছোঁ পাঁচফোৰণ আৰু দুটা জলকীয়া আৰু এয়া পিঁয়াজখিনি ৰঙা হোৱাৰ পিছতে দিছোঁ মাংসখিনি। আৰু মাংসখিনি মেৰিনেট কৰি লোৱা হৈছিলে। ইয়াত দিয়া হৈছিলে অকণমান মিঠাতেল, পিঁয়াজ, আদা নহৰু আৰু অকণমান ৰেড চিলি। এয়া নিমখ হালধি দিয়া হৈ গৈছে আৰু অকণমান এতিয়া দিয়া হৈছে আদা নহৰু। আৰু ময়ো ৰান্ধনীত ইমান পাকৈত নহয় বাৰু, তথাপি শিকিহে আছোঁ। আৰু এয়া মাংসখিনি ফুটিবলৈ আৰম্ভ কৰিছে আৰু এনেদৰে অলপ দেৰি ৰঙা হ'বলৈ ভাজি থাকিব। তাৰপিছতে এয়া কঁঠালখিনি বইল কৰি ল'লোঁ, আলু দুডোখৰমান দিছোঁ আৰু এইফালে মোৰ প্ৰায় ফ্ৰাই হৈ গৈছে মাংস। এয়া এতিয়া দিলোঁ বইল কৰি থোৱা কঁঠাল আৰু আলুখিনি। এয়া অলপ সময় ভজাৰ পিছত পানী এড কৰিম। এয়া উতল আহি গৈছে আৰু এতিয়া দিম ধনিয়া পাত। আৰু ইয়াত নহৰু দুফুটামান দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু এয়া খানা মোৰ ৰেডি, এতিয়া খাবহে লাগে। আৰু এয়া মই খাবলৈ বহিছোঁ আৰু কেতিয়াবা এনেকৈও খাই ভাল লাগে, নহয়নে বাৰু? আৰু আজিলৈ আহিছোঁ, আগলৈ লগ পাম। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।